এখন উকা কাগজ আৰু কিছু বহুৰঙী আঁকবাক। নীলাৰ বুকুত শুকুলা মেঘৰ ধীৰ গতি, উদিত সূৰ্যৰ সেন্দুৰীয়া ফুট, মৌপিয়া চৰাইৰ ধেনুভিৰীয়া ঠোঁট, দিন ৰাতি ৰ'দ বৰষুণ স্বৰ্গ মধ্য, সেউজীয়া পাহাৰৰ খলাবমা কংক্ৰিটৰ মায়াপুৰী। বহুৰঙী আঁকবাকেৰে এখন জীৱন্ত ছবি, হৃদয়ৰ ছন্দময় অনুভূতি। ছবিয়ে কথা কয়, গান গায়, মিচিকিয়াই হাঁহে, হিয়া উজাৰি কান্দে, চুকে কোণে উৰি ফুৰে সুখৰ সংজ্ঞা বিচাৰি। সাক্ষী হয় অলেখ বেদনাসিক্ত অন্তৰৰ, সময়ৰ সাঁচিপাতত চিত্ৰকৰৰ মনৰ দাপোন, লোককৃষ্টিৰ এক স্বচ্ছ প্ৰতিচ্ছবি, চঞ্চলা নিজৰাৰ ধাৰ, অব্যক্ত প্ৰণয়ৰ সংযমহীন অভিব্যক্তি, শোষণৰ বিৰুদ্ধে মৌন শোভাযাত্ৰা, যুদ্ধ জয়ৰ বৰ্ণিল ইতিহাস আৰু বুকুত কঢ়িয়াই ফুৰা এটি শব্দহীন কবিতা।